নমস্কাৰ, মই কৃষ্ণাৰাণী হাতীবৰুৱা। আপোনালোক সকলোকে মোৰ এই নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি ভাবিছোঁ, বিশেষ একো কণ্টেণ্ট বিচাৰি পোৱা নাই, আজি ভাবিছোঁ মই মোৰ ঘৰখনকে আপোনালোকক দেখাওঁ। আৰু বিশেষ একো বস্তু নাই, তথাপিও মই মোৰ ঘৰখন আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ চাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে আমাৰ পদূলি, আৰু পদূলি মুখত অলপ আহিয়ে এজোপা নাৰিকল গছ, তাৰ পাছত আছে দুটা পুখুৰী, পুখুৰীটো খনা হৈছে আৰু এতিয়া। তাৰপিছত এইখিনিতে আৰু এজোপা আছে নাৰিকল গছ। তাৰপিছতে আমাৰ ঘৰটো পায়, ঘৰ পায় এয়া পালেং শাকৰ খেতি কৰিছিলোঁ, পালেং শাক বুঢ়া হ'ল। আৰু তাৰপাছত এয়া মায়ে ফুল ৰুই থৈছে, এইফালে নাৰ্জী ফুল এয়া আৰু গোলাপ ফুল। এইজোপা গোলাপ বৰ ধুনীয়াকৈ ফুলি আছে, গোলাপ ফুল। এইফালে নাৰ্জী ফুলো ফুলি আছে। এইজোপা হৈছে তুলসী গছ, তুলসী গছজোপা ইয়াত কাতি বিহুত চাকি জ্বলায়। ফুলসমূহ বহুত ধুনীয়াকৈ ৰুই থৈছে, আৰু ফুলবিলাক এনেদৰে ধুনীয়াকৈ সজাই উঠিছে। ফুলবোৰ ডাঙৰ হৈছে আৰু এইটো স্পাইডাৰ প্লেণ্ট, লাঠি বেম্বু, বিভিন্ন ধৰণৰ ফুল আমি ৰুইছোঁহি। আমাৰ সন্মুখত এখন পথাৰ আছে, পথাৰৰ ওচৰতে দোকানখন আছে। তাৰপাছত এইফালেও আমাৰ পথাৰ আছে, আৰু পদূলি মুখৰ সন্মুখতে এজোপা ডাঙৰ জামুক গছ আছে। আৰু সেয়া মিষ্টাৰে ঘূৰি ফুৰিছে, ভিডিঅ' কৰা চাই ফুৰিছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।